আজি মোক অফিচত মাতিছিলে হা কাৰণটো এইটো হয় মই কিবা UC অকণমান ড্ৰেছ পিন্ধি কেনে এনেকুৱা ড্ৰেছ পিন্ধি ভিডিঅ' বনাই থাকোঁ ন তাৰপিছত এজনে মানে ট্ৰেইনাৰ আছিলে মোৰ তো তাক সুধিছিলোঁ আগতে মই UCৰ বিষয়ে এনেকুৱা ঢালি থাকোঁ ডিটেইলছবিলাক তাৰপিছত মই তেওঁক সুধিছিলোঁ কিবা ঢালিব পাৰিম নেকি মই এনেকুৱা ভিডিঅ' বনালে তেওঁ মানে ৰিফিউজ কৰিছিলে মানে খুব বনাবলৈ তাৰপিছত মই ভয়তে গোটেই সোপা ভিডিঅ' ডিলিট কৰিলোঁ বহুত আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে কমেণ্ট কৰিছিলে তাত ডিটেইলছবোৰ কিবা জানিবলৈ কাৰণে তাৰপিছত মই ভয়তে সেই ভিডিঅ'টো ডিলিট কৰি দিলোঁ আৰু এই 2-3 দিন ধৰি মই মানে কেতিয়াবা ছাৰ্ভিচ কৰিব যাওঁ নহয় মাজতে ৰাস্তাতে মানে সৰু সৰু ভিডিঅ' টুকুৰাবিলাক ঢালিলোঁ তাৰপিছত অসমৰ ছাৰ এজন আছে তাৰপিছত দেখিলে মোক মাতিলে মই মানে ভয় আৰু একদম দে আৰু মোৰ ভিডিঅ' দেখা পালে আৰু চেছ আৰু মোক গোটেই ID ব্লক কৰি দিব বুলি বম ভয় লাগিলে তাৰপিছত আহি কেনে ক'লে তেওঁ তুমি ভিডিঅ' বনাইছা দেখিছোঁ বোলে মই আৰু ভয় লাগি গ'ল ছাৰ কিবা ভুল কৰিলোঁ নেকি বুলি ক'লোঁ তাৰপিছত কৈছে নাই ভুল নহয় তুমি আকৌ ভিডিঅ' বনাব পাৰা এনেকুৱা বুলি ক'লোঁ তাৰপিছত মই আৰু ভাল লাগিলে আৰু তাৰপিছত মইতো এনেকুৱাটো ৱেইটহে কৰি আছোঁ মই সেনেকুৱা বনাবলৈ কাৰণে আৰু আমাৰ অসমৰ দাদা বাইদেউবোৰ যিহেতু ডিটেইলছ খুজিছে মই ডিটেইলছটো মানে দিবলৈ পৰা নাই সেই ডাউটত যাতে মোৰ IDটো ব্লক নহয়গৈ কাৰণ মোৰ ট্ৰেইনাৰে মানা কৰি থৈ দিছে মোক বনাবলৈ তো সেইকাৰণে মানে ভয়ত মানে বনোৱা নাছিলোঁ এতিয়া মানে মই ফ্ৰীডম হৈ বনাব পাৰিম আৰু তাৰ বিষয়ে মই আপোনালোকক ভালকৈ ডিটেইল দিম বাৰু ক'ত আছে এইটো হৈছে অফিচটো মানে এই সন্মুখৰ পৰা দিলেহে অকণমান গম পাব আজি নিদিওঁ বাৰু কিন্তু মই গোটেই ডিটেইল দি দিম আপোনালোকক কেনেকৈ ফিল আপ কৰিব লাগে মানে বেছিকৈ ফিমেল কেণ্ডিডেটৰ কাৰণে এতিয়া মানে স্লট খালী আছে আপোনালোকে ইণ্টাৰভিউ দিব পাৰে আৰু কেনেকুৱা কি হয় মই আপোনালোকক বুজাই দিম ঠিক আছে